নমস্কাৰ বন্ধুসকল, জেগাডোখৰ চাইছোঁ হয়তো আপোনালোকে ধৰিব পাৰিছে মই আজি ক'ত আহিছোঁ। মহামৃত্যুঞ্জয় মন্দিৰলৈ আহিলোঁ। তাকে ভাবিছোঁ আপোনালোকক ইয়াৰ পৰিৱেশসমূহ দেখুৱাবলৈ চেষ্টা কৰিম, দেখুৱাই যাম কেনেকুৱা হয়। ব'লক তেন্তে ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ব'লক এতিয়া আমি চাকিগছ জ্বলাই লওঁ। চাকি জ্বলোৱাৰ পিছত মন্দিৰৰ ভিতৰভাগ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এই মন্দিৰভাগ বহুত হাজাৰ বছৰ আগতে গুৰু শুক্ৰাচাৰ্যই শিৱলিংগ প্ৰতিষ্ঠা কৰি ইয়াতে মৃত্যুঞ্জয় পূজা কৰিছিল। সেইবাবে এই লিংগৰ ওপৰতে নতুনকৈ মহামৃত্যুঞ্জয় মন্দিৰভাগ বনোৱা হৈছে। যদি মোৰ ভুল হোৱা নাই আপোনালোকে কমেণ্ট কৰি জনাবচোন কথা হয় নে নহয়। কি এটা সুন্দৰ পৰিৱেশ চাওক, কি এটা সুন্দৰকৈ সাজিছে মন্দিৰভাগ। ভিতৰতো বহুত ধুনীয়াকৈ সাজিছে। প্ৰথমে আমি এয়া প্ৰসাদভাগ আগবঢ়াই লৈছোঁ। আপোনালোকক মেইন লিংগভাগ আপোনালোকক দেখুৱাম। আপোনালোকক যিমানখিনি পাওঁ দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকিব। এই আপোনালোকে দেখিছে, জুম কৰি দেখুৱাইছোঁ আপোনালোকক মেইন লিংগভাগ। ইয়াতে বহুত হাজাৰ বছৰ আগতে গুৰু শুক্ৰাচাৰ্যই পূজা কৰিছিলে। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। কেনেকুৱা পাইছে ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰি জনাব। जय हो शंकरा भोलेनाथ शंकरा आदिदेव शंकरा केशवाय शंकरा तेरे जा। ওচৰৰ পৰা মোবাইলত ভালকৈ কেপচাৰ নহ'ব পাৰে, কাৰণ বহুত ওখ হয়, 126 ফুট ওখ মন্দিৰভাগ। যিমানখিনি পাওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। মই আপোনালোকক আঁতৰৰ পৰা এবাৰ ভালকৈ দেখুৱাম মন্দিৰভাগ। যিমানখিনি পাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা পাইছে জনাব। আজি ভিডিঅ'টো বহুত সৰু হ'ল, শ্বৰ্টকৈ বনোৱা হৈছে ভিডিঅ'টো। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম। যদি মোৰ ভিডিঅ'টো ভাল পাইছে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু লগতে মোৰ নতুনকৈ চেনেলত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব।